নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটো আপোনালোকে বহুতে মৰম আৰু আশীৰ্বাদ দিছে। আৰু অলপ মৰম আৰু আশীৰ্বাদ দি দিবচোন ৰাইজসকল। মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা হোৱা নাই। আজি হাজবেণ্ডৰ ঘৰৰ পৰা এইটোৱে মোৰ ৰুমটি, সৰু সুৰা ৰুম। আজি মাৰ ফুৰিবলৈ যাওঁ বুলি ওলাইছোঁ মাৰ লগতে, কাৰণ মা বহুত দিন হ'ল বোলে মাৰ ঘৰলৈ যোৱা নাই, মানে মাৰ জন্মঘৰলৈ। তাকে ওলাইছোঁ, বাইদেউ মই মা তিনিগৰাকী যাম বুলি। চিম্পুলকৈ কটন কাপোৰ এযোৰকে পিন্ধিছোঁ, কাৰণ যিহেতু বহুতে গৰম। ইয়াৰ মা আৰু বাইদেউ গৈ আছোঁ আমি। মাৰ কঁকাল বিষ, সেইটো কাৰণে লাখুটি লৈয়ে গৈ আছে। ওচৰতে বাৰু, বেছি দূৰ নহয় আপাৰ ঘৰ। মা ককায়েকৰ ঘৰলৈ গৈ আছোঁ আৰু বৰ্তমান। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 15 মিনিটমানৰ বাটত খোজকাঢ়ি গ'লে। এয়া দোকানৰ পৰা আপাহঁতৰ ঘৰলৈ বুলি কিবাকিবি লৈ ল'লোঁ। এয়া আহি পাই গ'লোহি আমি। পোৱালীকেইটা পূৰা খেলি আছে। ঘৰলৈ আলহী আহিছে বুলি ক'লে মানে আগতেতো বহুতেই ফূৰ্তি লাগে, একদম মানে কিতাপ পঢ়িব নালাগে, কি ফূৰ্তি। এয়া মা খোজকাঢ়ি অহাৰ কাৰণে ভাগৰ লাগিলে পূৰা ভৰি চৰি তুলি বহি আছে। এয়া বাইদেউ ভাবিছে মই ফটো মাৰিছোঁ বুলি। মই পিছে ফটো মৰা নাই দেই, ভিডিঅ'হে কৰি আছোঁ কৈছোঁ তাইক। এয়া হাঁহ, আমি আহিছোঁ বুলি আপাই পূৰা হাঁহ এটাকে মাৰি দিলে। আপাহঁতৰ ঘৰত আজি মতা মানুহবোৰ চব ওলাই গৈছে, মানে আহিব আৰু ঘূৰি। সেইটো কাৰণে মা আৰু আপাই হাঁহটো বোলে আমিয়ে কাটোঁ দে, সেই বুলি দুইজনী বহি লৈছে। মই বোলো আপোনালোকে যদি কাটে মই ভিডিঅ' কৰোঁ দেই। হাঁহিছে, আমি যেনেকৈ আছোঁ নুতুলিবি দেই এনেকৈ বুলি। সেইটো কৰি দিলোঁ আৰু ভাল লাগে ন, এইখিনি বোলো সাঁচি ৰাখোঁ মোৰ ইউটিউব চেনেলটোতে। এয়া ভাইটি আহিলে, বাইদেৱে পূৰা ফটো মাৰিছে। দদাইক অহাৰ লগে লগে পোৱালীকেইটা পূৰা ফূৰ্তি। এয়া ঘৰত আহিলোঁ, সেইখিনি ভিডিঅ' কৰা নহ'ল বাৰু। তাত খাই বৈ আমাৰ প্ৰায় ৰাতিয়ে হ'ল, 11মান বাজিলে। তৈ গ'লহি দাদাহঁতে বাৰু। এয়া ৰাতিপুৱা চিকা পোৱালীকেইটাৰ নিজে নিজে জালত ফচি গ'ল সিহঁতি। কেনেকৈ পৰিলে কি নাজানো বাৰু। পানী অলপ আছিলে গামলাত, তাকে দুইটা ফচি গ'ল, মাৰি দিলোঁ দুইটাকে।